হৈছিল না ভালকে কচোন মই পুৱাই আমাৰ বাৰীৰ পিছপিনে হাগবা গৈছিলো আৰু তাৰ পাছত ইয়াৰ ঘৈণীয়াৰে আহি কেনে মোৰ হাতটো কাটি দিলাক মই ধোৱাও নহল মই কি কৰো এতিয়া নটিচ চলি ইয়াৰ হাত কাটলি ইয়াক ধুবাও নিদিলি কি বুজিবা খুজিছা তই হা তাতে ইমান ডাঙৰ কথাটো কি হ'ল 2 বছৰ ধৰি ময়ো ধোৱা নাই পুৱাই মই বিমলৰ ধুবা যাওঁ সি মোক ডিপৰা ৰজনীগন্ধা খুৱাই 2 পেকেট গম পাইছে না নাই আচ্ছা তোৰ ৰজনীৰ কাৰণে তোৰ ঘৈণীয়েৰে ইয়াৰ হাতটো কাটছে সুধচোন কি হৈছিল না ভালকে মোৰ কথা নুশুনে ভাল এই তোৰ হাত কিয় কাটছা তাৰ সিদিনা মই গৈছিলো আমাৰ বাৰীৰ পিছপিনে হাগবা কাৰণে ইও আছিল আমাৰ লগত আৰু ইমান বল দি হাগি আছিল ইয়াৰ হাগাৰ চিটা মোৰ মুখত পৰছি তে কি কৰিলো কাটি দিলো বাল ইয়াৰ হাত ভুল করলি বালসিঙা সীতা পেলো মাখার হাত নাকতে কাটা যদি তার হেরি ওই তোৰ তিৰিটো নিলাক আৰু তোৰ মাল্লু আন্তি চাওঁতে গেল ভাল পাপা কি বাহুবালীৰ কটিত কেঞ্চাৰ দিবা লাগব কেনকে দিবি কেঞ্চাৰ চাই থাক কেলা কটিপ্পা ইয়াৰ বাচি নাথকে ইয়াৰ সোনকালে ভৰুল নদীত ফেলে থৈ ইয়াৰ কটিত কেঞ্চাৰ হৈছে ভাল হল না কটিত কেঞ্চাৰ মই কৈছিলো না সৰুতে কটিখন দিবা কাৰণে মোৰ কথা নুশুনে মামা ৰজনী দিয়ে চুপ এই বেমাৰৰ অৱস্থাত তই ৰজনী খাবি কুকুৰা পুতাক নিজে তো মৰবি আৰু মোকো মাৰবি ভাল ক'ৰ পৰা মই ৰজনী হেনো বিমলা ৰজনী হ'ব নাই তোমাৰ তাতে হ'ব দিয়া টিকামণি শুনাচোন ৰজনী হ'ব নেকি নাই যা বাল মোৰ তো যিমান পাৰা সোনকালে ভাল ৰাজচুদাৰী ৰজনী হ'ব নেকি সৰি মই গমেই পোৱা নাছিলো আপুনি যি বিড়ি খাই মই সৰি দে মই এটা গানে গাই আছো আপুনি ভাল লাগব কিজানি হাগিব গৈছিলুং ঘটিটো নাপালুং ঘৰতে আহিলৈ বিচনাত হাগিলুং পাগল সুধীৰ ভাই When you marooned me on it, That's it, cool. अच्छा लगता है